কিমানটো দাঙি লওক ওপৰত দাঙি লওক তলমুৱা কৰি লওক খৈৰাবাৰী ৰেল ষ্টেচনত কেইবাখনো ট্ৰেইন কোভিড সৃষ্ট পৰিৱেশৰ বাবে ষ্টপেজবিলাক বন্ধ হৈ আছিলে আৰু আমি গোটেই বিষয়টো ৰাইজৰ যিখিনি অসুবিধা সেই অসুবিধাখিনি হৃদয়ংগম কৰি এই বিষয়টো কেন্দ্ৰীয় ৰেলমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰালোঁ পত্ৰৰ যোগেদিও আৰু সংসদৰ ৰুল 377ৰ জৰিয়তেও আৰু এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰেল বিভাগে আজিৰে পৰাই বিশেষকৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ আজি ডিভিজন ৰঙিয়াৰ DRM আছিল আমাৰ মাজত আজিৰে পৰা ৰঙাপাৰা ৰঙিয়া মুকক চেলেং এই ট্ৰেইনখনৰ দাবী আটাইতকৈ বেছি আছিল আৰু এই ট্ৰেইনখনৰ সময়খিনি খুব ভাল ৰাইজৰ অহা যোৱা যোগাযোগৰ কাৰণে 8:55 এই ট্ৰেইনখন খৈৰাবাৰী ষ্টেচনত আহিব আৰু তাৰপিছতে খৈৰাবাৰী ষ্টেচন এৰিব আকৌ আবেলি সময়ত 5:18 এই ট্ৰেইনখন খৈৰাবাৰী ষ্টেচন আহি পাব আৰু তাৰপিছতে ষ্টেচন এৰিব গতিকে এটা দীৰ্ঘদিনীয়া দাবী আজি পূৰণ হ'ল আনুষ্ঠানিকভাৱে আমি আজি এই ট্ৰেইনখন পুনৰবাৰ ইয়াত ৰখাৰ ব্যৱস্থা কৰিলোঁ কেন্দ্ৰীয় চৰকাৰ ৰেল মন্ত্ৰালয় লগতে ইয়াত কিছু ডিমাণ্ড আছিলে ৰাইজৰ যে মহিলা দবা এটা লাগে গতিকে আজি DRM আছে গতিকে মহিলা দবাটো অহা এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত মহিলাৰ কাৰণে স্পেচিয়েল কোচ এটা ওমেন কোচ সেইটো আমি ব্যৱস্থা কৰিম এখন ট্ৰেইনত আৰু ইয়াৰ লগে লগে আৰু 2-3খন ট্ৰেইন আছে যি দাবী আছে ৰাইজৰ সেইকেইখন ট্ৰেইনো ৰখাব লাগে পৰ্যায়ক্ৰমে আমি এখন ট্ৰেইন আগন্তুক দিনত আমাৰ নীতি নিয়ম অনুসৰি এই ট্ৰেইনকেইখন ৰখোৱাৰো আমি ব্যৱস্থা কৰিম বহুদিন ধৰি ৰাইজে আন্দোলন কৰিছিল আৰু আন্দোলন কৰাটো কোনো বেয়াও পোৱা নাই কাৰণ ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলন কৰিছে ব্যক্তিগত কোনো কাৰো কাৰণত আন্দোলন কৰা নাই ৰাজহুৱা বিষয়ত আন্দোলন কৰিছে গতিকে ৰাজহুৱা বিষয়ত আন্দোলন কৰিব যিসকলে কৰিছে সেইসকলক মই আজি তেওঁলোকৰ দাবী পূৰণ হোৱাৰ কাৰণে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ খৈৰাবাৰী ষ্টেচন বৃহত্তৰ আমাৰ এই ওদালগুৰিৰ বিভিন্ন প্ৰান্ত মানুহ ইয়াত আহি অহা যোৱা কৰে গতিকে আজিৰ পৰা এইটো এটা ডাঙৰ সুবিধা তেওঁলোকে লাভ কৰিব গতিকে এই সময়ত আৰু বেছি দীঘলীয়াকৰ প্ৰয়োজন নাই গতিকে আৰু মই আজি DRMত উপস্থিত কৰিছোঁ খৈৰাবাৰী ষ্টেচনটোক আগন্তুক দিনত কি ধৰণে আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰিব পাৰে ইয়াত আৰু অন্যান্য সা সুবিধা কেনেকৈ যুক্ত কৰিব পাৰে এই কথাখিনি DRM ডাঙৰীয়াক কৈছোঁ গতিকে আমি অতি সোনকালে এই দিশতো আমি কিছু কাম কৰাৰ কাৰণে অগ্ৰসৰ হ'ম গতিকে